সঘনে ভুলকৈ উচ্চাৰিত কেইটামান অসমীয়া শব্দ। ভাগ ১ দন্ত্য ন অনুস্বাৰ নং নহয় নম্বৰ। হ্ৰস্ব উ খণ্ডত দন্ত্য হত আকাৰে হা হ। উৎসাহ নহয় উৎসাহ। হ্ৰস্ব উ খণ্ডত দন্ত্য হ ৱ। উৎসৱ নহয় উৎসৱ। ১৭শ ১৮শ ১৯শ শতিকা আদি। দৰাচলতে সপ্তদশ অষ্টাদশ ঊনবিংশ শতিকা আদি। তোৰ মাৰ কলৈ গ'ল। দৰাচলতে শুদ্ধ উচ্চাৰণটো হ'ব তোৰ মাৰ কলৈ গ'ল। ঠিক সেইদৰে একেটা বাক্যৰ ক্ষেত্ৰত তোৰ দেউতাৰ নহয় তোৰ দেউতাৰ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু টিচাৰ এমেচাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।